Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ জেলিৰ ৰেচিপি। যিহেতু এতিয়া আমৰ সিজন, গতিকে ঘৰতে কেনেকৈ আমৰ জেলি প্ৰস্তুত কৰিব পাৰি তাকে দেখাওঁ বুলি ভাবিলোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এয়া মই 650 গ্ৰাম পকা আম এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই আমখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, এইখিনি ভালদৰে গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া এখন পেন লৈছোঁ আৰু এনেদৰে ইয়াত তেল সানি ল'ম। এতিয়া পেনখনত গ্ৰাইণ্ড কৰি থোৱা আমখিনি দি দিম। এতিয়া ইয়াত দিম সৰু চামুচেৰে 2 চামুচ নেমুৰ ৰস আৰু তাৰ পাছতে ইয়াত দিম 250 গ্ৰাম চেনি। চেনিৰ পৰিমাণ যিমান বেছি হয় তেতিয়া বেছি দিন জেমখিনি ভাল হৈ থাকে আৰু কমকৈ দিলে কি হয় বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ আৰু এয়া দিছোঁ ইলাচি পাউডাৰ। এতিয়া গেছটো ল' ফ্লেমত ৰাখি এইখিনি এনেদৰে 20 মিনিট লৰাই থাকিম। লৰাই নাথাকিলে কি হ'ব, তলত লাগি যাব আৰু ইয়াৰ টেষ্টটো বেয়া হৈ যাব। এয়া দেখিছেনে, আমাৰ জেমখিনি অলমষ্ট হৈ গৈছে। ইয়াত মই কোনো ধৰণৰ কালাৰ বা এচেঞ্চ ব্যৱহাৰ কৰা নাই। কিমান ধুনীয়া এটা নেচাৰেল কালাৰ হৈছে দেখিছে। এই চাওক, মই জেমখিনি বাতি এটাত এনেদৰে উলিয়াই ল'লোঁ। এতিয়া মই এয়া ব্ৰেড লৈছোঁ আৰু আপোনালোকক ব্ৰেডত জেমখিনি লগাই দেখাই দিছোঁ কেনেকুৱা হৈছেনো। এনেকৈ ব্ৰেড বা ৰুটিৰ লগত ব্ৰেকফাষ্টত খাব পাৰে। এনেদৰে ঘৰতে আমৰ জেলি বনাই খাবচোন, দোকানৰ জেলি পাহৰিয়ে যাব। আশা কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।